নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল। দৈনন্দিন জীৱনত তোমালোকক যিবোৰ বস্তুৰ প্ৰয়োজন হয় সেই বস্তুবোৰৰ অভাৱ তোমালোকে কিদৰে পূৰণ কৰা বাৰু? নিশ্চয় বজাৰ বা দোকানলৈ গৈ। বজাৰ বা দোকানলৈ যাওঁতে তোমালোকে সামগ্ৰী ভৰোৱা মোনাটো পাহৰিলেও এটা বস্তু কিন্তু পাহৰিব নালাগে, সেইটো হ'ল টকা। কিন্তু পুৰণি কালততো টকা পইচাৰ কোনো কথাই নাছিল। তেতিয়াহ'লে তেওঁলোকৰ এই অভাৱবোৰ কিদৰে পূৰণ হৈছিল বাৰু? নিশ্চয় তোমালোকৰ কিছুসংখ্যকে নিশ্চয় শুনিছা যে বিনিময় প্ৰথাৰ কথা। এতিয়া এই বিনিময় প্ৰথা মানেনো কি? আমি প্ৰথমতেই যদি চাওঁ, বিনিময় মানে হ'ল আদান প্ৰদান বা সাল সলনি। এই ধৰা মই কবিতাৰ পৰা কলমটো ল'লোঁ আৰু মই তাইক মোৰ এই ৰঙা কলমটো দিলোঁ। অৰ্থাৎ আমাৰ মাজত বিনিময় হ'ল কলমৰ। পুৰণি কালত ইজনে সিজনৰ সৈতে বস্তুৰ সাল সলনি কৰি নিজৰ অভাৱবোৰ পূৰণ কৰিছিল। বস্তুৰ সলনি বস্তুৰ আদান প্ৰদান কৰা এই ব্যৱস্থাকে বিনিময় প্ৰথা বুলিছিল। বুজি পাইছানে? শুনা, ধৰা তোমালোকৰ লগৰ ৰমজানৰ ঘৰত ঢেৰ ফলৰ খেতি কৰে আৰু মুকুলৰ ঘৰত কুকুৰা পালন কৰে। ৰমজানৰ এদিন মন গ'ল কুকুৰা খাবলৈ আৰু মুকুলৰ মন গ'ল ফল মূল খাবলৈ। এতিয়া দুয়োৱে কথা পাতি এটা সিদ্ধান্ত কৰিলে যে ৰমজানে মুকুলক ফল মূল দিব আৰু মুকুলেও তাক কুকুৰা দিব। এইদৰে দুয়োৰে মাজত বস্তুৰ সাল সলনি হ'ল, অৰ্থাৎ আদান প্ৰদান হ'ল, আৰু এই ব্যৱস্থাটোৱেই হ'ল বিনিময় প্ৰথা। এতিয়া অলপ নিশ্চয় ধৰিব পাৰিছা? ঠিক আছে, তোমালোকে বিনিময় প্ৰথাত কেনেকুৱা ধৰণৰনো অসুবিধাৰ সৃষ্টি হ'ব পাৰে তাৰ বিষয়ে অকণমান ভাবিবাচোন। বিনিময় প্ৰথা কিন্তু এতিয়াও চলি আছে, সেই কথাটো তোমালোকে জানানে? শুনি আচৰিত হৈছা ন? কিন্তু বিনিময় প্ৰথা বৰ্তমান আমাৰ অসমতেই চলি আছে। মৰিগাঁও জিলাৰ জাগিৰোডৰ ওচৰৰ জোনবিলৰ পাৰত জোনবিল মেলাত যিখন বজাৰ হয় তাত এতিয়াও বিনিময় প্ৰথাৰ যোগেদি বস্তু কিনা বেচা হয়। সমগ্ৰ ভাৰততে এইখনেই একমাত্ৰ বজাৰ য'ত বিনিময় প্ৰথা এতিয়াও চলি আছে। বৰ্তমান মুদ্ৰাৰ প্ৰচলনৰ সময়তো এই জোনবিল মেলাই ঐতিহাসিক পৰম্পৰা এতিয়াও ৰক্ষা কৰি আছে। মনলৈ এতিয়া আকৌ প্ৰশ্ন আহিল, মুদ্ৰা মানেনো কি? তোমালোকে সকলোৱে জানা, তোমালোকক যেতিয়া কোনোবা এটা বস্তুৰ প্ৰয়োজন হয় তেতিয়া তোমালোকে দোকানলৈ যোৱা, আৰু দোকানলৈ যাওঁতে তোমালোকক দোকানীয়ে যিবোৰ সামগ্ৰী দিয়ে তাৰ বিনিময়ত তোমালোকে দোকানীক টকা দিয়া। সেয়ে মুদ্ৰা নহয় জানো? মুদ্ৰা মানে হ'ল কোনো নিৰ্দিষ্ট এটা বস্তু যেতিয়া সকলোৱে বিনিময়ৰ মাধ্যম হিচাপে ব্যৱহাৰ কৰে তাকেই মুদ্ৰা বোলে। অৰ্থাৎ দোকানীয়ে যে আমাক বস্তু দিয়ে তাৰ বিনিময়ত আমি তেওঁক মুদ্ৰা দিওঁ। মুদ্ৰা প্ৰচলনৰ লগে লগে কিন্তু বজাৰৰ ধাৰণাৰ সলনি হৈছে। এতিয়া আকৌ মনত প্ৰশ্ন হ'ল, বজাৰ মানেনো কি? তোমালোকে বাৰু তোমালোকৰ প্ৰয়োজনীয় বস্তুবোৰ ক'ৰ পৰা কিনা? নিশ্চয় বজাৰৰ পৰা। বজাৰ মানে হ'ল আচলতে এনেকুৱা এডোখৰ ঠাই য'ত আমি গ্ৰাহক হিচাপে আৰু দোকানীজন বিক্ৰেতা হিচাপে টকা পইচাৰ মাধ্যমত বস্তুৰ কিনা বেচা কৰা হয়। বৰ্তমান কিন্তু বজাৰৰ ধাৰণাৰ সলনি হৈছে। ঘৰত বহিয়েই ইণ্টাৰনেটৰ যোগেদি আমি বস্তু কিনিব পৰা হৈছোঁ। তোমালোকেতো আজিকালি শুনিছাই ফ্লিপকাৰ্ট, এমাজন, স্নেপডিল আদি বিভিন্ন এপৰ কথা। এইবিলাকৰ যোগেদি আমি ঘৰত বহি বহিয়ে বস্তু আমি কিনিব পাৰোঁ। এইবাৰ বিহু বুলি ময়ো চাৰ্ট দুটামান অৰ্ডাৰ দিছিলোঁ, কিন্তু তোমালোকে সকলোৱে জানা যিহেতু লকডাউন হৈ গ'ল সেইবাবে বিহুৰ কাপোৰ আহিয়ে আৰু মোৰ ঘৰ নাপালেহি। বাৰু ঠিক আছে, আজি আমি বিনিময় প্ৰথানো কি, বজাৰ মানেনো কি, মুদ্ৰানো কি তাৰ বিষয়ে আমি অতি চমুকৈ আলোচনা কৰিলোঁ। আৰু পৰৱৰ্তী পৰ্যায়ত আমি
বজাৰৰ প্ৰকাৰবোৰৰ বিষয়ে আলোচনা কৰিম। আৰু এটা কথা, যদি মুদ্ৰাৰ প্ৰচলন নহ'লহেঁতেন তেতিয়াহ'লেনো আমাৰ কি কি অসুবিধা হ'লহেঁতেন তোমালোকে লিখি ৰাখিবাচোন। ঠিক আছে, আজিলৈ তেনে ধন্যবাদ।